হেল্ল' এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই আহিছোঁ মুকালমুৱাত, মানে মোৰ মাহীহঁতৰ ঘৰত। আৰু মাহীৰ ছোৱালীজনী হৈছে বিয়া, তাইৰ আজি মেহেন্দি, এইজনী হৈছে কইনা। আৰু সেইকাৰণে আজি আহিলোঁ, একেদিন থাকিম ইয়াতে, তো ভিডিঅ' পাই থাকিব। এইফালে কিবা কিবি কৰি আছে, মানে পিছদিনা জোৰোণ ন, মানে অহাকালি জোৰোণ, সেইকাৰণে কিবা কিবি কাম কৰি আছে। তো এইজনী হৈছে আমাৰ ঝৰ্ণা, আৰু আগতে ভিডিঅ'ত দেখিছে। তো এইফালে আমাৰ পেটলি খাই আছে ভাত, এই খোৱাৰ বাহিৰে বেলেগ একো নাজানে। জানে এই চব জানে, মানে আজিৰ মেহেন্দি আৰ্টিষ্ট তাই বহুত ভাল মেহেন্দি লগায়। আৰু এয়া কইনা ৰেডি হৈছে মেহেন্দি লগাবৰ কাৰণে। এইফালে এনেই অলপ ধমকা দিলোঁ, মানে কি নাচাটো মেইন ন, এনেই নাচোকে থাকোঁ তাতে, আৰু ঘৰৰ বেয়া নাচিলে কেনেকৈ হ'ব ন, এনে। তো ইফালে মেহেন্দি লগাই আছে, আৰু এইফালে আমি অলপ এনেই নাচি আছোঁ। মেহেন্দি আঁকি আছে ইয়াত। গুণে নাচি আছে এতিয়া অকলে। এফালে কইনাই মেহেন্দি লগাই জুই পুৱাই আছে, যিহে ঠাণ্ডা, বাপৰে বাপ। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল, বাই বাই।